Good morning everyone. আপোনালোক সকলো ভালে আছে নে? আশা কৰিছো আপোনালোক সকলো ভালে আছে বুলি। মই বৰ ভালে আছো। Actually ব্লগ দিব পৰা নাই মই কেলে কি মোৰ ফাইনেল এক্সাম আছে আপোনাৰ ফেব্ৰুৱাৰী 18 ৰ পৰা সেইকাৰণে মানে পুৰা মানে ফাইনেল এক্সামৰ লগতে লাগি আছো। পঢ়াত লাগি আছে সেইকাৰণে বেছিকৈ ব্লগ দিব পৰা নাই। সেইকাৰণে সৰি। আজি এটা নতুন ব্লগ ষ্টাৰ্ট কৰিব লৈছো। আশা কৰিছো আপোনালোকে চাই ভাল পাব বুলি। আৰু ব্লগটো সেইখনলৈকে চাবলৈ নাপাহৰিব এনেই সৰুকৈ আৰু ব্লগ চাই থাকক তেনেহ'লে। এইফালে এতিয়া মাহী আহি পালেহি। হাই কৈ দিয়ে। হাই। আৰু মাহীয়ে এইফালে মোলে কিবা কিবি লৈ আনিছে। এইফালে এতিয়া মাহীয়ে মোলে কেশৰৰ ৰসগোল্লা লৈ আনিছে যিহেতু মই ৰসগোল্লা বস্তুটোৱে বহুত ভাল পাওঁ। আৰু এইফালে সাবুদানাৰ চিপছ লৈ আনিছে। দেখিছে আপোনালোকে এইটো উলিওৱাচোন। দেখিছে এইফালে এতিয়া মায়ে মাহীহঁতলৈ ব্ৰেকফাষ্ট বনালে আৰু ইয়াত আছে আমাৰ কস্তুৰী মেথি দি বনোৱা পুৰি আৰু বুট দাইল আলু আৰু এইফালে ৰসগোল্লাটো অথনি দেখাইছিলোঁৱেই কেঁচা ৰসগোল্লা। এইফালে এগ পোষ্ট কঁঠালৰ আচাৰ। এজনী ভণ্টিয়ে কথা ক'বলৈ নিদিয়ে মোক ইমান চিঞৰে তাই। তই খাব মন গৈছে নি? এইটো ধুন্দুন ক্লিপ কোনে আনিলে দেখাই দিয়ে। কোনে আনিলে দেখাই দিয়ে। কোনে আনিলে? এইফালে মাহীক মোৰ ভাগৰ লেহেংগাযোৰ পিন্ধাই দিলে মানে নিজে পিন্ধিলে আৰু মই মানে চাব বিচাৰিছিলোঁ কেনেকুৱা লাগে। এইফালে দেখিছে আপোনালোকে কিবা কৈ দিয়া তাই পিন্ধাই দিছে জোৰ জবৰদস্তি আৰু মোৰ ফটো সেশন কৰি আছে। আচ্ছা A few moments later. লাঞ্চ বনাই হ'লগে আৰু এইফালে চিকেন বনাই থোৱা আছে আৰু এইফালে আফটাৰ মানে কমপ্লিট এৰেঞ্জ কৰি হোৱাগে নাই আৰু এইফালে মাছ এইখিনি একেবাৰে লাষ্টত দেখাম আৰু ধুনীয়াকৈ মানে যেতিয়া এৰেঞ্জ কৰি লোৱাৰ পিছত আৰু গোটেইখিনি। এজনী মাহী দেখিছানে ভণ্টিৰ লগত পুৰা ভাত খাই পিনে বেহুচ পেল্টি খাই গ'ল। নাই হোৱা ৰ'বা হ'ব একো নহয় দুটা। এইফালে মাহীহঁতি জোতা পিন্ধিছে যাব ওলাইছে। বাই বাই কৈ দিয়া আৰু বাই বাই। এইফালে ককা অ'কে চিয়'ৰ। 6.5 hours later. মায়ে এতিয়া দম বিৰিয়ানী বনাইছিলে বনাই হৈ গ'ল এতিয়া খুলিছে আৰু এইফালে এইখিনি আমাৰ দম বিৰিয়ানী দেখিছে